Hello friends, আশা কৰিছো সকলো ভালে আছে। Friends, আজি মই আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ লগত পৰিচয় কৰি দিবলৈ আছো, এনেকুৱা এজন শিল্পীৰ লগত পৰিচয় কৰি দিবলৈ আছো, যোনজন শিল্পীয়ে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আমাৰ অসমৰ নাম অসমৰ বাহিৰতো উজ্বলাই তুলিবলৈ সক্ষম হৈছে। আৰু সেইজনেই হ'ল আমাৰ সকলোৰে চিনাকি, আমাৰ সকলোৰে আপোন, আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ। Friends, জুবিন গাৰ্গৰ প্ৰথমতে নাম আছিলে জীৱন বৰঠাকুৰ আৰু তাৰ পিছত তেখেতৰ নামটো তেখেতৰ যোনজন মিউজিক টিচাৰ আছিলে তেখেতৰ সাৰনেম লৈ তেখেতৰ নাম জুবিন গাৰ্গ হয়। Friends, জুবিন দাৰ জন্ম হৈছিলে 1971 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰা নামৰ এখন অঞ্চলত আৰু জুবিন দাৰ দেউতাকৰ নাম আছিলে মোহিনী বৰঠাকুৰ আৰু মাকৰ নাম আছিলে ইলি বৰঠাকুৰ। জুবিন দাৰ দেউতাক এজন মেজিষ্ট্ৰেট আছিলে আৰু তাৰ লগতে তেখেতে এজন ভাল কবিও আছিল আৰু ভাল এজন গীতিকাৰো আছিল। আৰু যদি আমি জুবিন দাৰ মাকৰ কথা ক'ব যাওঁ তেখেতে এজন ভাল নাট্যশিল্পীৰ লগতে ভাল এজন অভিনেত্ৰী আৰু ভাল এজনী গায়িকাও আছিলে। কিন্তু তেখেতৰ যোনটো টেলেণ্ট আছিলে সেইটো কিন্তু তেখেতে প্ৰফেচনেল কেৰিয়াৰ হিচাপে কেতিয়াও লোৱা নাছিল। Friends, জুবিন দাৰ সৰুৰে পৰাই মিউজিকৰ প্ৰতি আকৰ্ষণ আছিলে। তেখেতে মিউজিক খুবেই ভাল পাইছিল আৰু সৰুতে তেখেতে তবলা বজাই খুবেই ভাল পাইছিল। Friends, জুবিন দাৰ প্ৰথম গুৰু বুলি আমি ক'ব যাওঁ যদি তেনেহলে তেখেতৰ মাতৃকে আমি ক'ব লাগিব, কিয়নো তেখেতৰ পৰাই প্ৰথমে তেওঁ গানৰ শিক্ষা লাভ কৰিছিল। Friends, জুবিন দাৰ স্কুলীয়া জীৱনৰ কথা ক'ব যাওঁ যদি আমি তেখেতে তিনিটা মাধ্যম স্কুলত তেখেতৰ স্কুলীয়া জীৱন পাৰ কৰিছিল। প্ৰথমতে তেওঁ ইংলিছ মিডিয়াম স্কুলত পঢ়িছিল, তাৰপিছত তেওঁ বেংগলী মিডিয়াম স্কুলত পঢ়িছিল আৰু তাৰপিছত তেওঁ আছামিজ মিডিয়াম স্কুলত পঢ়িছিল। কিয়নো জুবিন দাৰ দেউতাক এজন মেজিষ্ট্ৰেট আছিল আৰু তাৰ কাৰণে তেখেতে চৰকাৰী চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইত যাব লগা হৈছিল। Friends, জুবিন দাৰ কেৰিয়াৰৰ কথা ক'ব যাওঁ যদি তেখেতৰ কেৰিয়াৰৰ আৰম্ভণি হৈছিলে 1992 চনত অনামিকা নামৰ এটা এলবামৰ পৰা। আৰু যেতিয়া তেওঁ সেই এলবামটো বনাইছিল আৰু যেতিয়া সেই এলবামটো মুক্তি লাভ কৰিছিলে সেই এলবামটোৰ পৰা তেখেতক সকলোৱে চিনি পাইছিল যে অসমতো জুবিন গাৰ্গ নামৰ এজন গায়ক আছে। আৰু তাৰপিছত কিন্তু তেখেতে কেতিয়াও পিছলৈ চাব লগা হোৱা নাছিলে আৰু তাৰপিছত তেওঁ বেক টু বেক নতুন নতুন এলবাম আমাৰ অসমবাসীলৈ আগবঢ়াই আছিল আৰু অসমৰ ৰাইজে সকলোবোৰ আদৰি লৈছিল আৰু মৰম দিছিলে আৰু সেইবাবে তেওঁ লাহে লাহে অসমত পপুলাৰ হ'বলৈ ধৰিছিলে আৰু অসমৰ সকলো মানুহে তেখেতক চিনি পাবলৈ আৰম্ভ কৰিছিলে। Friends, অসমতো জুবিন দাই পপুলাৰিটি লাভ কৰিছিলে আৰু অসমৰ সকলো মানুহে তেখেতক চিনি পাইছিলে, তেখেতক খুবেই মৰম কৰিছিলে। তেখেতৰ যোনবিলাক গান, তেখেতে যোনবিলাক চিনেমাত অভিনয় কৰিছিল আৰু সেই অভিনয়বিলাকো বহু অসমৰ মানুহে আঁকোৱালি লৈ। Friends, তাৰপিছত তেখেতৰ এটাই সপোন আছিল যে তেখেতে কিদৰে বলিউডত থিতাপি ল'ব পাৰে। Friends, অৱশেষত এনেকুৱা এটা দিন আহিছিল যোনটো সময়ত তেখেতে বলিউডত গান গাবলৈ ব্ৰেক পাইছিলে আৰু সেই গানটো আছিলে ফিজা নামৰ এখন ফিল্মত, যোনখন ফিল্মত তেখেতে প্ৰথম বলিউড সংটো গাইছিল। Friends, তাৰপিছত তেখেতে বেক টু বেক কেইবাটাও হিন্দী বলিউড ফিল্মত কেইবাটাও গান গাবলৈ সক্ষম হৈছিল আৰু সেই সকলোবোৰ গানেই বহুতে ছুপাৰ হিট হৈছিলে। আৰু অৱশেষত 2006 চনত গেংষ্টাৰ নামৰ এখন ফিল্ম বলিউডত আহিছিল আৰু সেই ফিল্মখনত প্ৰীতমে তেখেতক ইয়া আলী নামৰ গানটো গাবলৈ সুযোগ দিছিলে। যেতিয়া তেওঁ সেই ইয়া আলী গানটো গাইছিল তাৰপিছত তেওঁ ইমান পপুলাৰ হৈ গৈছিল যে তেখেতক গোটেই ভাৰতৰ বাসীয়ে চিনি পাবলৈ সক্ষম হৈছিল। Friends, অসমীয়া আৰু হিন্দী গানৰ উপৰিও তেখেতে বিভিন্ন ভাষাত গান গাইছিলে, যেনেকে তামিল, তেলেগু, কান্নাড়, মালায়ালম আদি বিভিন্ন ভাষাতে তেখেতে বিভিন্ন গান গাইছিলে। Friends, তাৰ উপৰিও তেখেতে কেইবাটাও ৰিয়েলিটি শ্ব' যেনেকে ইটিভি বাংলা আৰু জি বাংলাত কেইবাটাও ৰিয়েলিটি শ্ব'ত এজ এ জাজ হিচাপে কাম কৰিবলৈ সক্ষম হৈছিল। Friends, আশা কৰো জুবিন দাই আমালৈ নতুন নতুন গান ঠিক এনেদৰে আগবঢ়াই থাকক আৰু তেখেতৰ নতুন নতুন সৃষ্টিবোৰ আমালৈ আহি থাকক তাৰে কামনা কৰিলো। তেন্তে Friends, আজিলৈ ইমানেই আছিলে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা টিলিঙাটো বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় অসম।